কৰ্মচাৰীৰ দৰমহা বৃদ্ধি হ'ল, একাংশ কৰ্মচাৰী কিন্তু স্বভাৱহে সলনি নহ'ল। কামচোৱা এনে কৰ্মচাৰীৰ বাতৰি আমি ধাৰাবাহিকভাৱে সম্প্ৰচাৰ কৰিছোঁ। এইবাৰ আমি আপোনালোকক দেখুৱাম বৰাক উপত্যকাৰ হাইলাকান্দিৰ এনে এক দৃশ্য। স্বভাৱ সলনি হোৱা নাই চৰকাৰী কৰ্মচাৰীৰ। ঘৰত বহিয়ে দৰমহা লয় চৰকাৰী কৰ্মচাৰীয়ে। হাইলাকান্দিত মন গ'লেহে অফিচলৈ আহে ছাৰ বাইদেউ। কৈ থাকিলেও যেন ওৰকে নপৰিব একাংশ চৰকাৰী কৰ্মচাৰীৰ কৰ্মসংস্কৃতিৰ কাহিনী। ঘড়ীৰ কাটাই 10 পাৰ হৈ 11 চুলেগৈ। চাওঁতে চাওঁতে 12 বাজিল। পিছে নাই, কৰ্মচাৰীৰ নামত ঔষধত দিবলৈও কাকো নাপায়। এই দৃশ্য হাইলাকান্দিৰ আলগাপুৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ। যেনিয়েই কেমেৰা ঘূৰিছে তেনিয়েই কেৱল খালী চকী আৰু খালী চকী। কাৰণ এইটো চৰকাৰী কাৰ্যালয়লৈ কৰ্মচাৰী মন গ'লেহে আহে। আমি আমার ডেইলি বন্ধ নাই, আমার ডেইলি ডিউটি করে আছে। এই একজন পিয়ন আইছে, গ্রাম সভা আইছে, বাকি তারা আইছে না। এখন আমি ডেইলি তারা ওই টাইমে আয়, তারা আমরা তো আর মাতিলে, আমরা পরিবেশ মানুষ, আমরা লগে মাতিলে আর গ্যাং গ্যাং করবো কি। পিছে কেমেৰা অহা উমান পাই পিয়ন বাবুৰ লৰালৰি চাওক। এখোজ দুখোজকৈ কইনা খোজ দি পিয়ন বাবুৰ এণ্ট্ৰি কাৰ্যালয়ত। আৰু তাৰ পিছত পিয়নৰ মুখত কোন কেতিয়া অফিচলৈ আহে তাৰ এখন দীঘলীয়া লিষ্ট। ভিডিও তো শিলচর সোনাবাড়িঘাট ভিডিও ডেলি হয়েছে 11-12 সময়। তার সব টাইম মতো কোনোদিন তারা গ্যাডি বা জেলা পরিষদ এদিকে কোনোদিন তারা যাওয়া লাগে, যারা আমরা একাউন্টেন্ট করা আছে। সঁচাই আজব অসমৰ আজব চৰকাৰী কৰ্মচাৰী। ঘৰতেই বহি মাহৰ দৰমহা মাহত লৈ পেট নুদুকা কৰিছে কামচোৰ কৰ্মচাৰীয়ে। হাইলাকান্দিৰ পৰা নীলোৎপল দেৱ, নিউজ লাইভ।